অমৰ আহা তোমালোককো দিছো ৰা বলা আপোনাকো দিছো আহক হা গৈছে ৰবা ৰা প্লিজ বলা না সদায় তোমাৰ দৌৰা দৌৰি আৰে ভাত দিলা যে ভাত নালাগে ৰুটি দিয়া এইটো তই ল ৰুটি 3খন নালাগে নহয় 2খন দিলে হ'ব এখন লোৱা আৰু কণীটো দিয়া খুৰা ফিটনেছ মেইনটেইন কৰিছে সদায় ৰাতিপুৱাই তোমাৰ দৌৰা দৌৰি তাইক স্কুটি এখনকে কিনি নিদিয়েনো কেলে টিউচনলৈনো কিমান দূৰ আধা কিলোমিটাৰ হে আৰু কলেজলৈ যাবলৈ দৌৰা দৌৰি নহয় কিয় গাড়ীখন কি হ'ল গাড়ী থাকিলে কি হ'ব ড্ৰাইভাৰ নাথাকিলে অ' নব তোমাক স্কুটি লাগে নেকি লাগে যদি মোকে কৈ দিয়া দাদাক কৈ বিল এখন পাছ কৰাই দিওঁ প্লিজ স্কুটিখন যেনিবা মাত্ৰ মোৰ বাবেহে লাগে ঠিক আছে মোৰ দেৰি হৈছে মই যাওঁ হা দাদা যাওঁ ৰবা 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 ভালকে চাইকেল চলাবা গাড়ী গুৰা আহি থাকে সি মোক শিকাইছে চোৱা আজি তোক মই যাওঁ দাদা থাকিবি মা দাদা আহিছো আপোনাক ৰুটি এখন দিম নেকি দিয়া অমৰ তোৰ যদি সময় হয় এবাৰ ফিল্ডৰ ফালে যাবিচোন দেখিছোঁ প্ৰডাকশ্যন কমি গৈছে এতিয়া অফ ছিজনো হোৱা নাই এমাহৰ পিছত হোৱাহেঁতেন বেলেগ কথা আছিল আৰু শুন উভতি আহোঁতে ভণ্টিক কলেজৰ পৰা লৈ আহিবি গৈ আছো দাদা ইমান দেৰি কৰিলি কিয় আজি ফেক্টৰীতে দেৰি হ'ল আচ্ছা এটা কাম কৰো বল কৰবাত কিবা এটা খাই যাও না বিৰাট ভোক লাগিছে মোৰ ন ঐ চানা কোন আহিছে এতিয়াহে অন্তৰখন ভৰি পৰিছে সেই বান্দৰকেইটাৰ ফালে নাচাবি দেই এই ছোৱালী ফেচবুক একাউণ্ট নেমটো দিবা নেকি লগত এজন সলমান খান নে বডিগাৰ্ড বে বডিগাৰ্ড হ'ব পাৰে এইফালে বহাজনীলে চোৱা না একদম সানি লিয়ন যেন লাগিছে বে এই মই নহয় দেই
এইবোৰ সৰু সৰু কথা মাৰপিট চাৰপিট চলিয়ে থাকে দিয়কচোন আপুনি কেছটো আপোনাৰ ধৰণে হেণ্ডেল কৰক নাই নাই সেই বিষয়ে আপুনি একো চিন্তা নকৰিব কি ক'লে প্ৰেছাৰ ভাল ঘৰ চাওক বৰকটকী ভাল ঘৰ বেয়া ঘৰ বুলি কি কথা আছে কুকুৰ পাগল হ'লে সি ভাল ঘৰে হওক বা বেয়া ঘৰে হওক তাক গুলিয়াই নাইবা কোবাই মাৰিবই লাগিব সেইটোৱেইটো আটাইতকৈ ডাঙৰ সমস্যা কিবা এটা অঘটন বা দুৰ্ঘটনা নোহোৱালৈকে আইনে একো কথা গমেই নাপায় কিন্তু কিছুমান পৰিস্থিতি এনেকুৱা হয় যে আপুনি হাত সাৱটি বহি থাকিব নোৱাৰে মুঠতে আপুনি কেছটো ভালকৈ হেণ্ডেল কৰক মই আপোনাৰতো এক্সট্ৰাকৈ চিন্তা কৰিম আচ্ছা এইবিলাক কথা বাদ দিয়ক গধূলি ফালে যদি ফ্ৰী আছে বৌক লৈ আমাৰ ফালে এপাক আহক কিমাননো আৰু কোৱাৰ্টাৰতে সোমাই থাকে হা ৰাতিৰ সাজ আমাৰ ইয়াতে খাব নে কি কয় অঁ অ'কে চিয়'ৰ থেংক ইউ আহিব অ'কে ৰাখিছোঁ অমৰ অচি বৰকটকীৰ ফেমিলিয়ে আজি ৰাতি ইয়াতে খাব তই সোনকালে বজাৰলৈ যা খাহী মাংস আৰু পাৰিলে ভাল ডাঙৰ লোকেল মাছ এটা লৈ আহিবি হ'ব